আমার দুইজন নতুন সদস্য আমার দুজনে আগ্রহী জানাবো আমার পরম্পরাগত রাজ্যজনৰ আমার গণহস্তে মই আব্দুল রফিক মণ্ডলক আদৰণি জনাইছোঁ বিৰাট চন্দ্ৰ বৰুৱাক আদৰণি জনাইছোঁ আৰু এইটো সঁচাকে এটা বহুত ডাঙৰ খবৰ যে এটা প্ৰতিষ্ঠিত ৰাজনৈতিক দলৰ এজন প্ৰতিষ্ঠিত তিনিবাৰৰ বিধায়কে আজি আমাৰ দলত যোগদান কৰিছে মই এতিয়া আমি হাতে হাত ধৰি জানশ্ৰী অকণে ভাল হ'ব জানশ্ৰী ৰাছেল জানশ্ৰী অভিনন্দন প্ৰথমতে উপৰিও অনুৰোধ জনাইছোঁ আমাৰ হৰিৰুদ্দিন লস্কৰ তেওঁক আনিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে নুৰ মহম্মদকো অনুৰোধ জনাইছোঁ এতিয়া আমি সকলোৱে মাতে কাট ধৰি আমাৰ দললৈ দুলাল চন্দ্ৰ বৰুৱা আৰু আব্দুল ৰছিদ মণ্ডলক আদৰণি জনাইছোঁ দুলাল চন্দ্ৰ বৰুৱাক আমি আমাৰ দললৈ আদৰণি জনাবলৈ পাই মুক্তি কৰিছোঁ তেখেতকো এখন গামোচাৰে আমাৰ পবিত্ৰ চেতিয়াপকক কাৰ্যকৰী এতিয়া আমাৰ দলৰ নিয়ম অনুসৰি পবিত্ৰ চেতিয়াপকক আৰু আজিজুৰ ৰহমানে আমাৰ দুইজন নতুন সদস্য আমার দুজনে আগ্রহী জানাবো আমার পরম্পরাগত রাজ্যজনৰ আমার গণহস্তে মই আব্দুল রফিক মণ্ডলক আদৰণি জনাইছোঁ বিৰাট চন্দ্ৰ বৰুৱাক আদৰণি জনাইছোঁ আৰু এইটো সঁচাকে এটা বহুত ডাঙৰ খবৰ যে এটা প্ৰতিষ্ঠিত ৰাজনৈতিক দলৰ এজন প্ৰতিষ্ঠিত তিনিবাৰৰ বিধায়কে আজি আমাৰ দলত যোগদান কৰিছে মই এতিয়া আমি হাতে হাত ধৰি জানশ্ৰী অকণে ভাল হ'ব জানশ্ৰী ৰাছেল জানশ্ৰী অভিনন্দন প্ৰথমতে উপৰিও অনুৰোধ জনাইছোঁ আমাৰ হৰিৰুদ্দিন লস্কৰ তেওঁক আনিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে নুৰ মহম্মদকো অনুৰোধ জনাইছোঁ এতিয়া আমি সকলোৱে মাতে কাট ধৰি আমাৰ দললৈ দুলাল চন্দ্ৰ বৰুৱা আৰু আব্দুল ৰছিদ মণ্ডলক আদৰণি জনাইছোঁ